ঘৰ এৰিব লাগিব গুৱাহাটীৰ পাহাৰৰ বাসিন্দাই। ৫০০ৰো অধিক পাহাৰৰ পৰিয়াললৈ জৰুৰী জাননী। মহানগৰৰ প্ৰশাসনৰ পাহাৰে পাহাৰে তীব্ৰ অভিযান। গুৱাহাটী মহানগৰী পাহাৰত কামৰূপ জিলা প্ৰশাসনে চলাইছে ঘৰে ঘৰে অভিযান। বিপদসংকুল হিচাপে গুৱাহাটী মহানগৰীৰ ২৯টা স্থানত বিপদসংকুল হিচাপে চিহ্নিত কৰা হৈছে। প্ৰায় ৪০০ৰো অধিক পাহাৰীয়া লোকক জৰুৰী জাননী প্ৰেৰণ কৰি মহানগৰী প্ৰশাসনে দিছে বাৰ্তা। শীঘ্ৰে ঘৰ খালী কৰক আৰু নিৰাপত্তা স্থানলৈ স্থানান্তৰ হওক। জৰুৰী জাননী পাই হাহাকাৰ লাগিছে পাহাৰীয়া লোকৰ। চৌদিশে ধাৰাসাৰ বৰষুণ, চৌদিশে লাগিছে হাহাকাৰ। চৌদিশৰ পৰা আহিছে ভূমিস্খলনৰ খবৰ। এইবোৰ খবৰ চাই হাহাকাৰত পৰিছে গুৱাহাটী বাসিন্দাই। বৃহস্পতিবাৰ বিভিন্ন ঠাইত হৈ যোৱা ভূমিস্খলনৰ ফলত গুৱাহাটীৰ পাহাৰীয়া বাসিন্দাসকলৰ মাজত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। হাহাকাৰত পৰিছে পাহাৰীয়া বাসিন্দাই। গোটেই ঘৰ লেট্ৰিন, কিটচেন ৰুম চব ভাঙি পৰিছে আৰু আমাতকৈ বেছি খুৰা-খুৰীহঁতৰ বেছি হৈছে। সিহঁতৰ কিটচেন ৰুম বা লেট্ৰিন বাহিৰৰ বেডৰুম চব ভাঙি পৰিছে। খুৰী আহতও হৈছে। এতিয়া বৰ্তমান হস্পিটেলত আছে খুৰী। এইটো আৰু আপোনাৰ উপায় নাই, এইটো আৰু প্ৰাকৃতিক দুৰ্যোগ। আপোনাৰ মানুহ কৰোঁ বুলিতো কৰা নাই আপোনাৰ। আৰু এতিয়া আমাৰ সচেতন হৈ থকাটো চবতকৈ বেটাৰ। ওপৰৰ মোৰ সৰু ভাই থাকে, ওপৰৰ তেওঁলোকৰ বাথৰুম, পায়খানা, পাকঘৰ। গুৱাহাটীৰ এই পৰিস্থিতিৰ মাজতে নেৰা নেপেৰাকৈ হৈ থকা বৰষুণৰ মাজতে পাহাৰীয়া বাসিন্দাসকলৰ ঘৰ খালী কৰিবলগীয়া খবৰটো পাই তেওঁলোকৰ মাজত লাগিছে এক হাহাকাৰ। এক ভয়ংকৰ পৰিস্থিতিৰ মাজত আছে গুৱাহাটী পাহাৰৰ বাসিন্দাই।